Hey guys, welcome back to my channel Sus Lifestyle. So আজি আমি গৈ আছো বাৰ ঘৰত আৰু কিয় গৈ আছো সো আপোনালোকক দেখাই থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আমি এতিয়া গাড়ীৰ কাৰণে ৰখি আছো গাড়ী আহাই নাই সো ডাইৰেক্ট গাড়ীত যাম এতিয়া আমি গৈ আছো বাছত উঠিলো আমাৰ জাৰ্নি ষ্টাৰ্ট তে আধা ৰাস্তাত গৈ কিনে গাড়ী অকণমান দেশৰ কাৰণে ৰখিছিলে তে আমি খোৱা বস্তু আনিলোঁ তাৰপিছত চিপছ খাই এনেকৈ আকৌ ওলালোঁ চ' ভিউটো চাওক না ইমান ধুনীয়া একদম পূৰা গোটেই সেউজীয়া চবফালে ফাইনেলি গাড়ীৰ পৰা নামিলোঁ এতিয়া আকৌ অটো ধৰিব লাগিব এটা ইয়াৰপৰা চ' অটোত যাম এতিয়া আমি ফাইনেলি আমি আমাৰ মঞ্জিল পাই গ'লোঁ অকণমান খোজকাঢ়ি যাব লাগে কাৰণ আজি অটো কম আছিলে সেইকাৰণে আৰু অকণমান খোজকাঢ়িব লগা হৈ আছে এইখিনি চাওক এক্সাইটেড হৈ আছোঁ পোৱালিটোক দেখিম বেছি পোৱালিৰ কাৰণে আৰু মাকজনীটো অকণমান দূৰ হৈ গ'ল এতিয়া হয় নে নহয় হা তই কাৰ কাৰণে আহিছ ক পোৱালিটোৰ কাৰণে চব পোৱালিটোৰ কাৰণে আহিছে ইয়াতে আহি পায়ে দেখিছোঁ পোৱালি শুই আছে ধুনীয়াকৈ কি কৰিম আৰু উঠাবও নোৱাৰোঁ তাৰপিছত অকণমান দেৰি পাছত উঠিলেই তাই 7 মাহ হৈছেহে তাই চিনি নাপায় ন আমাক দেখাই নাই আৰু তাই চক খাই চাই আছে আমাক কোন আহিলে বুলি সন্ধিয়া টাইমত চিকেন পকৰা আৰু চিকেন ম'ম' আছিলে তাৰপিছত গোটেইকেইজনে মিলি খালোঁ ফাৰ্ষ্টত মই টেষ্ট কৰিলোঁ বহুত টেষ্টি আছিলে আৰু চাটনিটো বহুত জ্বলা তাৰপিছত আকৌ ৰাতিৰ সাজ খালোঁ মাংসৰ লগত গুড মৰ্ণিং গাইজ এতিয়া বাজিছে 5:30 চ' উঠিলোঁ এতিয়া আজি আমি ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম কি আছে আজি অকণমান পিছত কৈ আছোঁ গা চা ধুই আপোনালোকক জনাই আছোঁ বেতিলি চেনা বেতিলি চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আজিৰ বিশেষ দিনটো হৈছে মোৰ বাৰ ছোৱালীৰ মুখত ভাত দিব তে আমি এতিয়া গৈ আছোঁ কল্যাণী মন্দিৰ আৰু তাতে দৰ্শন কৰিম তে এতিয়া মই মোৰ ফাইনেল লুকটো দেখাই আছোঁ আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে এতিয়া মই মেকআপ কৰিছোঁ মুখত মেকআপ চাওক একদম একোৱে কৰা নাই মাত্ৰ লিপষ্টিক লগাইছোঁ আৰু ক্ৰীম তো এতিয়া আমি ওলালোঁ এতিয়া অটোত উঠিম অটোত যাম অকণমান দূৰ আছে খাজানি টেম্পোमा भनेपछि हेरि के हुन्छ एक्लै गयो भने परफेक्ट है त म उठ्छु बाबा आउनु भएछ ओ बाबा रेडी म त माछा बाटोमा पुगेपछि भाडा उठाइहाल्छु नि बिचारा घर थियो अरे गयो सबनाले चाइ থাকিব আমাৰ ভিডিঅ'টো मेरो मोबाइलै चार्ज छैन তো এইটো বাবু হল নিউ মেম্বাৰ এতিয়া আধা ৰাস্তা পা উঠিলে এই দুটা চাক চশমা পিন্ধি চশমা কিয় দাদ আমি মন্দিৰ পাই গ'লোঁ চাৰিওফালে দোকান একদম ভৰ্তি তো চাকি লৈছে এতিয়া বাই बयमको राख्नुपर्छ
Kulibong, Siri Ma Koilani Durga Devari Namo. প্ৰথমতে মামাই খুৱাই দিছে ভাগিনীক, তাৰপিছতহে বেলেগে খুৱাই দিব। নিয়মটো কৰি আছে। এতিয়া এই ধান চাউল কিবা কিবি যে আনিছিলা ধান চাউল পইচা কলম বহি আৰু সোণ তাৰপিছত মাটি ৰাখি লৈছে। এইটো নিয়ম হ'ল ইয়াতে আৰু কইলটোক মানে কোনটোত ধৰিব আৰু সেইটো নিয়মটো কৰিব দিব। তাৰ মাটি আৰু কলম বহি ধৰিছে। তাইৰ ককাই চুট লগাই আশীৰ্বাদ দি পায়সটো খুৱাই দিছে। তাৰপিছত আকৌ আইতাই খুৱাই দিছে তেনেকৈ, আৰু আকৌ দেউতাই, তাৰপিছত আকৌ মায়ে, মানে এনেকৈ সকলোৱে নিয়ম কৰিলে আৰু তাৰপিছত ময়ো ফুট লগাই দিলোঁ, আশীৰ্বাদ দিলোঁ, পায়স খুৱাই দিলোঁ, তেনেকৈ সকলোৱে নিয়ম কৰিলে। তাইক আশীৰ্বাদ কৰিব যাতে তাই ডাঙৰ মানুহ হয় আৰু সদায় সুস্থ থাকে। মানে মোক আশীৰ্বাদ কৰিব মানে এতিয়া প্ৰসাদ খাম। এইটো আমাৰ ভিউ হয় একদম মন্দিৰৰ। এতিয়া আমাৰ হৈ গ'ল দৰ্শন কৰা আৰু চব হৈ গ'ল আমাৰ কাম। এতিয়া আমি ঘৰ যাম। ঘৰ গৈ আকৌ খানা আছে, মতলব নিৰামিষ খানা আছে আৰু আজি বুদ্ধ পূৰ্ণিমা, সেইকাৰণে নিৰামিষ খানা। ইমান ৰাজহাঁহ আছিলে, চবফালে চিঞৰি আছে, পাৰ ৰাজহাঁহ একদম ভৰ্তি চবফালে। তাৰপিছত মই ব্ৰেচলেট লৈ লৈছোঁ আৰু এইটো ইয়েৰিংছ লৈছোঁ, কেনেকুৱা লাগিছে জনাব। তাৰপিছত আমাৰ পোৱালিটোক চশমা কিনি দিছোঁ, চশমা লগাই দিছোঁ তাইকো। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।